হাই ফ্ৰেণ্ডছ, নতুন এটা ভিডিঅ'লৈ স্বাগতম। আজি এইটো ঘৰৰ মেজাৰমেণ্ট কিমান দিয়া হৈছে আৰু ইয়াৰ ৰুমৰ সাইজ কিমান দিয়া গৈছে সকলোখিনি দেখুৱাই যাম। আপোনালোকে ভিডিঅ'টো শেষলৈ চাই যাব। এই ঘৰটোৰ দীঘলটো হৈছে 40 ফুট আৰু বহলটো হৈছে 16 ফুট। আপোনালোকৰ দুটা ৰুম হয়, ইয়াত পাকঘৰ আছে। সকলোখিনি আপোনালোকৰ ভিতৰৰ চাইডত দেখুৱাই যাম, আপোনালোকে চাই লওক। এইটো সোমাই এইটো হ'ব ড্ৰয়িং ৰুম হ'ব আৰু এইটো 14 বাই 16 সাইজত বনোৱা হৈছে। এইটো ৰুম ড্ৰয়িং ৰুমটো সাইডত 3 পাল্লা খিৰিকী, এইটো সাইডত 2 পাল্লা আৰু ফ্ৰণ্টত দৰজা এখন। নেক্সট ফ্ৰণ্ট সাইডত আৰু এটা ৰুম টানা যাব, সেইকাৰণে ইয়াত বাৰান্দা দিয়া হোৱা নাই। এটা দুটা ৰুম বনোৱা হৈছে আৰু এইটো হ'ব বেডৰুম। এই বেডৰুমটোৰ সাইজ হ'ব 16 বাই 16 হয়। এইটো ৰুমৰ সাইডত 3 পাল্লা খিৰিকী দিয়া গৈছে আৰু ইয়াত এনেকৈ সাজা এল টাইপত ঢালা গৈছে। যিহেতু বেডৰুমত সাজা দিলে বস্তুবোৰ থবলৈ সুবিধা হয়, সেইকাৰণে এনেকৈ এল টাইপত দুখন সাজা দিয়া গৈছে আৰু এইটো সাইডত দিয়া গৈছে 2 পাল্লা খিৰিকী। নেক্সট এইটো হ'ব কিটচেনত যোৱা এখন দৰজা। ইয়াত কোনো ফ্ৰেম দিয়া হোৱা নাই, এনেকৈ ইটাৰ গাঁথনিৰে এনেকৈ ৰখা গৈছে। এইখন চাই লওক, এইটো হ'ব হৈছে কিটচেন আৰু এই কিটচেনটোৰ ৰুমটোৰ সাইজ হৈছে 16 বাই 10 হয়। এনেকৈ কিটচেনত এনেকৈ সাজা দিয়া গৈছে, ইয়াত গেছৰ কাৰণে সাজা ৰখা গৈছে। নেক্সট এনেকৈ থাক সাজা আৰু দিয়া যাব, এইখন ঢালা গৈছে গেছৰ কাৰণে। গেছৰ ওপৰত এনেকৈ 2 পাল্লা খিৰিকী দিয়া গৈছে আৰু এইটো ৰুমৰ সাইজ আপোনালোকক ক'লোৱে 16 বাই 10 হয় কিটচেনটো। আৰু কিটচেনৰ ছাইডতে লেট্ৰিন বাথৰুমত যোৱা এনেকৈ 4 ফুট কৰিডৰ ৰখা গৈছে। এইটো এটা হ'ব বাথৰুম, এটা হ'ব লেট্ৰিন। এই কৰিডৰ 4 ফুটেৰে হ'লে এইটো পাব বাথৰুম হ'ব। এই বাথৰুমটোৰ সাইজ হৈছে 7 বাই 8 হয়। এনেকুৱা টাইপত বনোৱা গৈছে আৰু কাষত এইটো হ'ব লেট্ৰিন হ'ব। এইটো 5 বাই 7 হয় লেট্ৰিনটো। আৰু ছাইডত এইটো হৈছে কুলৰ কাৰণে, এইটো কুলৰ ঠাই হ'ব ছাইডত। এনেকুৱা টাইপত ঘৰটো মেজাৰমেণ্ট কৰা গৈছে। এতিয়া দুটা ৰুম হয়, কিটচেন আৰু প্লাছ লেট্ৰিন বাথৰুম সকলোখিনি ভিতৰতে কৰা গৈছে। আৰু নেক্সট ৰুম টানিলে আগত দেখি টানা যাব, সেইকাৰণে ঘৰটোৰ আগত এতিয়ালৈকে বাৰান্দা দিয়া হোৱা নাই। এনেকুৱা টাইপত প্লেনিং কৰা গৈছে। আপোনালোকৰ ঘৰটো কেনেকুৱা লাগিছে প্লিজ কমেণ্টত জনাব। ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।